মনটো ভাল হ'লে ভৱিষ্যতলৈকে ভালে যাব। আৰু ৰূপক চাই ভাল পালে হয়তো ৰূপ নাথাকিলে মৰমো নাথাকিব পাৰে। ৰাতিৰ সপোন দেখিছা যদি দিনত সপোনখিনি সফল কৰিবলৈ চেষ্টা কৰা। সপোনখিনি কি জানি আপোনাৰ জীৱনত সুখৰ পিনে নিয়ে। নিজৰ বাবে নহ'লেও সেই সকলৰ বাবে নিজকে সফল কৰা, যিসকলে তোমাৰ সফল হিচাপে দেখিব নিবিচাৰে। হিংসা নকৰিবা, হিংসাই একো কৰিব নোৱাৰে। জেদে নোৱাৰা বস্তুটোকো কৰি দেখুৱাব পাৰে। আজি সৰু সৰু ভুলবোৰ ক্ষমা কৰি দিয়া, কাইলৈ ডাঙৰ ডাঙৰ ভুল কৰি যাব। প্ৰথমৰ পৰাই ভুলবোৰ শুধৰণি কৰিলে ভৱিষ্যতলৈকে ভুল কৰাৰ আগতেই ভাবি চাব। বাস্তৱত এয়াই যে সত্য, মিছা ভাল পোৱাতকৈ শত্ৰুবোৰে বহুত ভাল। শত্ৰুবোৰ কেতিয়াও এৰি নাযায়, আপোনাৰ পিছতে লাগি থাকিব। ধন্যবাদ।